সুইদাৰ হৈতে আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আৰু আজি মানে ৰাস চাব যাই আছো। আৰু এইফালে মানে জয়দেৱ ভাই আহি আছে বাক্তাৰ পৰা ৰাস চাবলৈ পান্তেমাত। দাদা খবৰ কেনাই? খবৰ ভালে। আৰু আজি জয়দেৱ ভাই মানে আমাৰ ইয়াতে মানে ৰাস চাব আহিছে, তো ইয়াক মানে আজি ৰাস চাক দেখুৱাই লৈ হ'ব। আৰু অলপমান ঠাণ্ডা পৰছি, সেইকাৰণে এইটো আৰু মানি লৈছো। আৰু এনে আৰু ৰাসত যি পাৰো সেই দেখুৱাম। পান্তেমা ৰাসত পান্তেমান ৰাস ভাল হয় না? পান্তেমা ৰাস মানে ভাল হয় এই আগৰ পৰাই, কিন্তু এইবাৰ আৰু বেছি ভাল হ'ব, কাৰণ এইবাৰ হ'ল হীৰক জয়ন্তী। ভাই তো পান্তেমান ৰাস চাই পাইছে না? এইবাৰো ফাৰ্ষ্ট টাইম ৰাস চাম পান্তেমাত। আৰু মই বাৰু সেকেন্ড টাইম এতিয়া বলক পান্তেমাত লগ পাই আছো। আৰু এতিয়া ৰাস হোৱা ঠাইটোত আহিবাই গ'লো, চাব পাৰে লাইট লগাই দিছে এইফালে। আৰু চাব পাৰে কি ধুনীয়াকৈ এটা পুখুৰীত এই মূৰ্তিটো থৈ দিছে। আৰু এতিয়া আহিবাই গ'লো পূজাৰ মেইন গেট। এইফালে চাব পাৰে কি ধুনীয়াকৈ লাইটিং বিলাক লগাই দিছে। তো আগৰ পিনে চাব পাৰে এইটো সম্পূৰ্ণ নদী হয়, আগৰ পিনে লাইট লগাই দিছে। আৰু আহিবাই গ'লো গেট, আৰু চাব পাৰে গেটটো কি ধুনীয়াকৈ সজাইছে। আৰু হৌ তাতে কৃষ্ণতে বাঢ়ি বজাই আছে চাব পাৰে। আৰু গেটটোৰ ভিতৰত আহিবাই গ'লো, আৰু চাব পাৰে গেটটো কি ধুনীয়াকৈ সজাইছে। আৰু এইবিলাক সকলোবিলাক প্লাষ্টিক হয়। আৰু এইটো চাব পাৰে কি বম ডাঙৰ চকৰি, আৰু এইটো হ'ল সৰু চকৰি। যদি ডাঙৰ চকৰিটোত উঠিব ভয় কৰে, সৰু চকৰিটোতো উঠিব পাৰে। আৰু ইয়াতে অনলি চকৰিয়ে নাই, ইয়াতে গাড়ীও আছে। চাব পাৰে মনোহাৰী দোকানে দোকান। আৰু এইফালে চাব পাৰে লটাৰ টিকেট আছে 20 টকা, যি কাটি পেলাই লাখ আছে টিভিটো পাই যাব পাৰে। এইফালে চাব পাৰে এতিয়া নম্বৰ 22 নম্বৰ পালি মানে টিভিটো পাম। টিকেট কাটলি না নাই? আকৌ নাপালো টিকেটটো। কপালে ফুটিয়া নাই চাব পাৰে। এতিয়া হ'ল চকৰিটো, আৰু টিকেট কাটি ললো। ভাই উঠি না কি? ভাই মুঠি মোৰ কিন্তু ফাৰ্ষ্ট টাইম দে। আৰু গাইছ মাথা ঘূৰে পড়ব আৰু ঠিক নাই। আৰু চাবলে চকৰি ঘূৰি গ'ল। ভাই কেন মোবাইল পড়বে আগে ঘুরে ঘুরে আইতো। ভাই কি ভালো ছিল? মাথা ঘুরে গেছে একদম। রাখান পুরা উপরে মানে গোটাই দেখা পায় রাখান। আৰু উঠি পেলাই আহি গ'লো চকৰিৰ পৰা, পুৰা মাথা চাথা ঘূৰি গৈছে। ভাই পাগলা গাড়ী পিঠে নেকি? নিজে তাতে উঠি মাথা ঘূৰি গৈছে, আৰু ইয়াতে উঠিম। ইয়াৰ মানে গাইজ জুচ নাই, মন উঠি দে। আৰু গাইজ পূজা কাৰণে মানে ডাঙৰ ঘূৰি ঘূৰি চেষ্টা কৰিব পৰা নাই। আৰু চাওঁৰে এইখন দোকানৰ পৰা টিকেট কাটিছিলো, তাতে ব্ৰাছ পাইছো আৰু আইনা পাইছো। আইনা ভাই পূজা চাই আছো, গোহাই কেইটা চাবি চাও না নেকি? চাই আৰু এইফালে পূজাত মানুহ চাব পাৰে কিমান বেছি হৈ গৈছে। তো আগৰ পিনে চাব পাৰে মানুহ। আৰু এইফালে ভাই এটা যি তই চাই কিবা টিকেট চিকেট কাটবি নেকি? নাকাটো লাভ নাই, কাটিব নাপাওঁৱে। তই আগৰ পিনে যাওঁ, তই মানে গোহাই চাওঁ নে কি? মানুহ চাওক নাই, আমি আহোঁতে ইমান মানুহ নাছিলে গাইজ। ভাই আহোঁতে মানুহ নাছিলে, সদায় মানুহ নাছিল হয় না? এতিয়া পাৰে। আৰু এইফালে চাব পাৰে ৰাধা কৃষ্ণ। আৰু ইয়াতে এটাই নহয় বহুত কেইটা মূৰ্তি আছে। এটাই মূৰ্তি নহয় বহুত কেইটা মূৰ্তি আছে আগফালে। তো এইফালে চাব পাৰে বহুত কেইটা মূৰ্তি আছে, আৰু ইমান কেইটা মূৰ্তি দেখুওৱা সম্ভৱ নহয় অলপ। তো অলপমান চিনেমেটিক শ্বট চাই ল। আৰু মূৰ্তি চাব পাৰে ইয়াৰ পৰা তালৈকে। আৰু এইখনে হ'ল এখন পৰ্বত, আৰু এইফালে চাব পাৰে শিৱ আৰু পাৰ্বতী। আৰু এইখন পৰ্বতৰ নাম হ'ল কৈলাশ পৰ্বত। কৈলাশ পৰ্বতৰ ভিতৰত যাই আছো। ভিতৰত আহি এনেকুৱা লাগছে মই পুৰা গুহাৰ ভিতৰত আহি গৈছো। আৰু এইবাৰ গ'লো বৃন্দাবন চাব পাৰে। কৃষ্ণৰ ৰথ, আৰু আগৰ পিনে ঢোল পেঁপা, আৰু এখন হ'ল মঞ্চ, আৰু ইফালে কিবা কিবি প্ৰগ্ৰাম চলি আছে। এইফালে মানুহ চাব পাৰে। আৰু ইয়াতে এখন বম ডাঙৰ শৰাই বনাইছে। এতিয়া ঘূৰি ঘূৰি ঘুগুনিটো খাই লওঁ, এহাতে লৈছি। আৰু
ঘুগুনি খাই গ'ল ইফালে লৈ লৈছোঁ ফুলাৰী চাহৰা পুৰা গৰম গৰম পুৰা গৰম গৰম আৰু ইফালে চাহৰা হাজাৰ হাজাৰ মানুহ আৰু এতিয়া যে চকৰি দেখি আছো জীৱনত নুঠো আৰু মই মাথা ঘূৰাই গৈছে একদম ভাইটো আৰু চকৰিত উঠি না ইমানত আৰু এটা যেনেকুৱা এটা ভয় লাগে নে কৰবা পুলি পৰা বুলি ভাবিছিলোঁ মই আৰু ৰাক্ষস চাই আহি গ'লো টাইম চাহৰা 11:26 হৈ গ'ল আৰু চাহৰা কিমান ৰাতি হৈছে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে বাই বাই